নমস্কাৰ বন্ধুসকল, আসাম কেয়াৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আনিছোঁ নৰসিংহ গছ। নৰসিংহৰ উপকাৰিতা হয়তো আমি বহুতে নাজানো, গতিকে জানো আহকচোন নৰসিংহৰ কিছুমান উপকাৰিতা গুণ। নৰসিংহ এবিধ উপকাৰী উদ্ভিদ। দেখাত সৰু আকৃতিৰ অতিকৈ লাগতিয়াল এই ঔষধি গছজোপা মানৱ জীৱনত গুৰুত্বপূৰ্ণ। কিছুমান ঠাই বিশেষে এই নৰসিংহৰ নাম ভিন্ন ধৰণৰ আৰু ইংৰাজীত আমি ইয়াক কাই লিভছ বুলি কওঁ। নৰসিংহ গছৰ পাত সুগন্ধ বাবে ইয়াৰ পাত যিকোনো ৰন্ধন প্ৰকাৰত ব্যৱহাৰ কৰা হয় আৰু ঔষধি হিচাপেও এই নৰসিংহ ব্যৱহাৰ কৰা হয়। নৰসিংহ গছৰ পাতে বহুত ধৰণৰ বেমাৰ ভাল কৰে। পাৰিলে ৰেগুলাৰ ব্যৱহাৰ কৰক। তাৰোপৰি নৰসিংহ পাতৰ পৰা তেল, মাছাজ অইল, পাৰফিউম, চাবোন আৰু বিভিন্ন ধৰণৰ কীটনাশক স্প্ৰে বনোৱা হয়। মানৱ দেহত ইয়াৰ উপকাৰী গুৰুত্বপূৰ্ণ। নৰসিংহৰ পাতে চুলি আৰু নখৰ সৌন্দৰ্য বৃদ্ধি কৰে। নৰসিংহ পাতৰ ৰস ৰেগুলাৰ খাই থাকিলে কফৰ পৰা হাত সাৰিব পাৰি, কিয়নো নৰসিংহত এণ্টিবেক্টেৰিয়েল প্ৰক্ৰিয়া বহুত বেছি। সেইবাবে নৰসিংহ আমি খোৱাটো উচিত আৰু কফৰ বীজাণুৰ পৰাও মুক্তি পাব পাৰি। নৰসিংহ পাতৰ পৰা শালমইনাৰ সমস্যাও সমাধান কৰিব পাৰি। নৰসিংহ পাতৰ ৰস আপুনি যদি চুলিত ব্যৱহাৰ কৰে তেন্তে চুলিখিনি ঘন ক'লা হোৱাৰ লগতে উফিৰ সমস্যাৰ পৰাও মুক্তি পাব পাৰি। তাৰোপৰি আমাৰ তেজৰ বাবে বহুত ভাল। নৰসিংহ পাত আমাৰ তেজৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। নৰসিংহ পাত বহুমূত্ৰী ৰোগী আৰু বৃক্ক ৰোগীৰ বাবে উপকাৰী। পেট কামুৰিলে ইয়াৰ পাত আদাৰ লগত খালে পেটৰ কামোৰণি ভাল পায়। দাঁতৰ আলু ফুলিলে বা আলুৰ পৰা তেজ ওলালে নৰসিংহৰ পাতৰ আঞ্জা খালে ভাল হয়। আমি সচৰাচৰ মেদবহুলতাত ভুগোঁ। নৰসিংহৰ পাত খালে ৰেগুলাৰ বেচিছত আপুনি নৰসিংহৰ পাত যদি খায় তেতিয়াহ'লে মেদবহুলতা কমে। গতিকে ইয়াৰ উপকাৰিতাৰ প্ৰতি লক্ষ্য ৰাখি আমি নিয়মিতভাৱে ইয়াক খাদ্য তালিকাত ৰখা উচিত। গতিকে আজিলৈ ইমানেই। ধন্যবাদ। যদিহে মোৰ চেনেলটো আপোনালোকৰ চাই লাভ হৈছে বুলি ভাবিছে তেন্তে নিশ্চয় লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব।